সময় গগৈ ঠিক আছে 1xbet সিও মাৰিছিলে এটা সময়ত 1xbet সিও মাৰিছিলে মাৰি লৈ পেলাই তাৰপিছত ভিডিঅ'টো ডিলিট কৰা সিমানটো মানে খবৰো জানো আৰু আহিলে আসাম জেটক লৈ পেলাই আসাম জেটৰ চাকৰিটো ছাছপেণ্ড হৈছে ছাছপেণ্ড মিনছ 6 মাহলৈ নাথাকিব ঠিক আছে আসাম জেট বুলি ক'বলৈ গ'লে মোৰ নিজৰ মাৰ সন্তান নহয় ঠিক আছে কিন্তু কথাটো এনেকুৱা যে আমি দুইজন মানে কি তেওঁক মই ককাক হিচাপে মানো আৰু মোক ভাই Hello, good morning. This is Rekib here and welcome to my YouTube channel. অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো মাজত দুদিন ভিডিঅ' দিব পৰা নাই বিশেষ কাৰণত। তো আজিৰ ভিডিঅ'টো আৰম্ভ হৈছে মই বৰ্তমান উপস্থিত আছোঁ ধৰমটোল বিষ্ণু মন্দিৰৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে। আমাৰ আজিৰ আলোচনা কৰিম আমাৰ বিশেষ অতিথি আছে এই ধৰমটোল অঞ্চলৰ বিশিষ্ট ইউটিউবাৰ সকলো আপোনালোক জানে বহুতে গমেই পায় আমাৰ এইপিনে বহি আছে আমাৰ মিষ্টাৰ অবিদা নমস্কাৰ দেই সকলোকে নমস্কাৰ মোৰ ফালৰ পৰা আচ্ছা অবিদা কি খবৰ কওকচোন একদম আছোঁ আশীৰ্বাদ তোমালোকৰ আৰু লগতে অসমবাসী ৰাইজৰ আশীৰ্বাদত আছোঁ যেনে তেনে অবিদা ডাঙৰ ইউটিউবাৰ বহুত প্ৰায় 7 বছৰ পৰা লাগি নাই তেনেকুৱা একো নহয় চেষ্টা কৰি আছোঁ নিজৰ আৰু কিমান দূৰ আগুৱাব পাৰোঁ বা কি হয় সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব তো সেইকাৰণে আপোনালোকৰ আশীৰ্বাদ মোক সদায় লাগে তো অবিদা ইউটিউবত জাৰ্নি কিমান বছৰ আপোনাৰ জাৰ্নিটো ক'ব গ'লে প্ৰথম পৰা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় সেয়া তুমি কোৱা নিচিনা 7 বছৰমান হৈছিলে ইয়াৰ আগতে এটা বেলেগ চেনেল আছিল মোৰ সেইটো আপোনালোকে হয়তো গম নাপাব আমি মানে দুজন মিলি পেলাই আছিলোঁ তাৰপিছত সেইটোত প্ৰায় ছাবস্ক্ৰাইবাৰ আছিলে হয় সেইটোত প্ৰায় ছাবস্ক্ৰাইবাৰ আছিলে প্ৰায় 1,70,000 মান আছিলে চিলভাৰ প্লে বাটনটো তেনেকুৱাকৈ আহি গৈছিলে আৰু অহাৰ পিছত কি হ'ল আফটাৰ ডেট সেইটো মানে কিবা কপিৰাইটেড কিবা গাইডলাইনছৰ হেৰি কাৰণে সেইটো মানে উৰি গ'ল আৰু উৰি যোৱাৰ পিছত দুখ লাগিলে বহুত দুখ লাগিলে প্ৰায় 7 মাহমান তেনেকুৱাকৈ মানে বেয়া লগাৰ পিছত আফটাৰ ডেট ভাবিলোঁ যে আকৌ ষ্টাৰ্ট কৰোঁ এবাৰ ইউটিউবত নহয় এবাৰ ফেচবুকত আৰম্ভ কৰোঁ বুলি ভাবিলোঁ তো সেইটো কাৰণে পেজ এটা বনালোঁ আজি 9 মাহমান হৈছে চাগে মেবি 9 মাহমান হৈছে আৰু সিমানখিনি 47,000 মান ফলোৱাৰ্ছ আছে 9 মাহত তো সেয়া আপোনালোকৰ আশীৰ্বাদত আৰু তো এইপিনে ধৰমটোলৰ যিসমূহ আছে আপোনালোকে চিনি পায় মিষ্টাৰ অভিভাৱক বহুত দিনৰ পৰা ভিডিঅ' বনাই আছে তো অবিদা আজিকালি মানে ইউটিউবত অলপ কমেই দিয়ে ন ভিডিঅ' নাই ইউটিউবত মানে সেয়াই মোৰ 50,000 যেতিয়া হ'ব হোৱাৰ পিছত পৰা ইউটিউবত আকৌ কণ্টিনিউ কৰিম সেয়াই কৈছিলোঁ ইমান কষ্ট কৰাৰ পিছত যেতিয়া এটা চেনেল যেতিয়া টাৰ্মিনেট হৈ যায় তাৰপিছত অভিয়াছলি মানে সেই প্লেটফৰ্মটোৰ প্ৰতি মানে হেৰি নাথাকে আৰু এটা এইখিনিতে ক'ব বিচাৰোঁ যে এটা মানে ইউটিউব বুলি নহয় আজিকালি ডেটত আমি যিহেতু জিঅ'ৰ পৰা আমি 1.5 GB নেট পাওঁ হয়নে তো সেই 1.5 GB নেটটো আমি এনেই কিবা ভিডিঅ' চাই পেলাই শেষ কৰাতকৈ নিজৰ যিটো ক্ৰিয়েটিভিটি আছে বা নিজৰ যিটো ফিল্ডত যোন ভাল যিকোনো এটা প্লেটফৰ্মত চেষ্টা কৰিব লাগে সেইটো লাগিলে হওক ফেচবুক সেইটো কোনোবাই আজিকালি এটা ইনষ্টাগ্ৰামত বনাই আছে কোনোবাই ইনষ্টাগ্ৰামত আগুৱাই গৈছে বা ফেচবুকত আগুৱাই গৈছে সেইটো ডাজেণ্ট মেটাৰ ঠিক আছে তো যিকোনো এটা প্লেটফৰ্মতে আগুৱাই গ'লেই হ'ল বাছ সিমানটোৱে আৰু সেইকাৰণে বোলো ফেচবুকটোতে আৰম্ভ কৰোঁ কিনো হয় চাওঁ বাকী আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম চেনেহে বহুখিনি আগুৱাই লৈ গৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু সদায় চিৰকৃতজ্ঞ কিন্তু মই তো অবিদা বৰ্তমান সময়ত নৱপ্ৰজন্ম যিসকলে ইউটিউব কৰিম বুলি ভাবি আছে তেওঁলোক কি ক'ব এডভাইচ এইটোৱে দিওঁ যে যিটো বস্তুত লাগি থাকিবা সেইটো বস্তুত সদায় লাগিয়ে থাকিব লাগিব কাৰণ আজি অঞ্চলৰ যিকোনো এজন মানুহক সোধা যিকোনো এজন ইয়াতে দোকানবিলাক দেখিবলৈ পাইছা যিকোনো এজন মানুহক সোধা যে অভিয়ে কিমান দিনৰ পৰা ইউটিউব কৰি আছে বা কিমান দিনৰ পৰা সি ভিডিঅ' বনাই আছে তেওঁলোকে ক'ব যেতিয়া মোৰ ভিউজ 2টা 3টা 10টা 15টা এটা সময়ত এনেকুৱা লাগে মই এই মন্দিৰৰ ভিডিঅ' এটা বনাইছিলোঁ তেতিয়া 15,000 ভিউজ এটা আহিছিলে আনন্দত ক'ব নোৱাৰা হৈ গৈছে 15,000 ভিউজ আহি গ'ল সেইটো বেছি দিনৰ নহয় কিন্তু ঠিক আছে তো 2 বছৰমানৰ আগত একদম 15,000 ভিউজ আহি গ'ল কি লাগে এতিয়া মানে মোক এনেকুৱা টাইপৰ চবকে পাৰ্টি দি গৈছে ইহঁতকো মই একদম ঠাণ্ডা খুৱাই হেৰি নাই তো সেই তেনেকুৱা নিচিনা মানে কথাটো আছে যিকোনো এটা বস্তুত লাগি থাকিলে এদিন নহয় এদিন ছাকচেছ আহিবই আৰু মই নকওঁ যে মই এতিয়া বোলে বহুত ডাঙৰ ছাকচেছ পাই গ'লোঁ বা কিবা নিজৰ কামটো কৰি গৈ আছোঁ বাকী আপোনালোকে দেখি আছে কেনেকুৱা কি আপোনালোকে চবেই অভিদাক বহুত মৰম দিছে আৰু অভিদা ইতিমধ্যে আগুৱাই গৈছে হয়নে নাই আগুৱাই যোৱা বুলি নকওঁ যিমান দূৰ পাৰিছোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতলৈ চাওঁ কি হয় কি নহয় সেয়াই আৰু তো এইখিনিতে কৈছোঁ আপোনালোকে যিসকলে মোৰ পেজটো চাই আছে যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব প্লিজ একদম ফ'ল' কৰিব কিন্তু দেই আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব আৰু লগতে কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে কেনেকুৱা কি নাই তো অভিদা বৰ্তমান সময়ত যিহেতু এটা চৰ্চাৰ বিষয় অসমৰ ইউটিউবাৰসকলক দেখা গৈছে যে যিকোনো প্ৰমোশ্যন কৰি মানে যোৱাৰ কিছুমান প্ৰমোশ্যন কৰি বহুতৰে চাকৰি গ'ল কিবা হ'ল কি ক'ব এই সন্দৰ্ভত আমাৰ আসাম জেট আছে এইপিনে মৰিগাঁও আসাম জেট এতিয়া সেই কথাটো অহাৰ লগে লগে আসাম জেট বুলি কোৱাৰ লগে লগে হয়তো এতিয়া লগে লগে গালি লিখিব ষ্টাৰ্ট কৰিব বা এই দুটাক ভাল নালাগে তেনেকুৱা নিচিনা কিবা কিবি ক'ব কথাটো কি গম পাইছেনে
প্ৰমোশ্যন বুলি বস্তুটো যিটো সেইটো চবেই মাৰে ঠিক আছে আৰু আমি আজি কিবা এটা কৰি আছোঁ এখন গাড়ী দৌৰাই থাকোঁ বা ভিডিঅ' এটা বনাবলৈ যাওঁ বা কিবা এটা কৰিবলৈ যাওঁ ঠিক আছে দুটকামান পইচাৰ কাৰণে যদি পইচা এটা বস্তুৰ পৰা নাহে তেতিয়াহ'লে মানুহে এইটো নকৰিব তো সেইটো কাৰণে প্ৰমোশ্যনৰ ক্ষেত্ৰত সেইটো লাগিলে আজি যিবিলাক মানুহক আপোনালোকে অসমৰ ভগৱান বুলি মানি থৈছে ঠিক আছে ভগৱান বুলি এতিয়া কাৰ কথা কৈছোঁ এইটো গম পাইছে মই ক'লে মানে কথাবিলাক অকণমান এইটো চাগে আকৌ কণ্ট্ৰভাৰ্চি হ'ব তো চিধা যদি কওঁ মই কাৰোলৈ ভয়ো নাখাওঁ হেৰি নকৰোঁ সেইকাৰণে চিধা যদি কৈছোঁ সময় গগৈ ঠিক আছে 1xbet সিও মাৰিছিলে এটা সময়ত 1xbet সিও মাৰিছিলে মাৰি লৈ পেলাই তাৰপিছত ভিডিঅ'টো ডিলিট কৰা সিমানটোৰ মানে খবৰো জানো আৰু যদি উলিয়াব লাগে তেতিয়াহ'লে 1xbetৰ যেতিয়া প্ৰমোশ্যন মাৰাৰ আগতে ৰিকুৱেষ্ট পঠায় দেই তোমাৰ মানে এপ্ৰুভ হ'বনে নহয় তোমাৰ হেৰিটো তো ৰিকুৱেষ্ট পঠায় সেই ৰিকুৱেষ্ট লিষ্টটো তাত চাবলৈ যদি যোৱা যায় তেতিয়াহ'লে তাতো পোৱা যাব যে সময় গগৈ এটা সময়ত মাৰিছিলে ঠিক আছে গতিকে আপোনালোকেতো ভগৱান বনাই থৈছে ঠিক আছে ভগৱান বনাই থৈছে ভাল কাম কৰি আছে কিন্তু বস্তুটো আছে বেকগ্ৰাউণ্ডটো অকণমান চাবগৈ কেনেকুৱা কি হৈছে কি নাই তো ইয়াত মানে ধোঁৱা তুলসী পাত কোনো নহয় ক'বলৈ গ'লে ধোঁৱা তুলসী পাত ইয়াত কোনো নহয় চবেই কৰে প্ৰমোশ্যন কিন্তু ডেট মিনছ এইটো হয় নাযায় যে প্ৰমোশ্যন কৰিলে বোলে সেই মানুহজন বেয়া বা সেই মানুহজনৰ কিবা মানে হেৰি আছে সি পইচা লালসাতহে কৰি আছে তেনেকুৱা নহয় আৰু ছেকেণ্ড কথা আহিলে আছাম জেটক লৈ পেলাই আছাম জেটৰ চাকৰিটো ছাছপেণ্ড হৈছে ছাছপেণ্ড মিনছ 6 মাহলৈ নাথাকিব ঠিক আছে 6 মাহলৈ নাথাকিব আফটাৰ ডেট কি হ'ব 6 মাহত যিমানখিনি মানে টকা পায় সেই টকাখিনি মানে ধৰি লওক তুমি 30,000 এটা পাই আছা হয়তো হাফ পাব পাৰে বা 30% এটা পাব পাৰে কিন্তু পাবইতো যেতিয়া ওলাই আহিব তেতিয়া 1 লাখ 1.5 লাখ টকা কিবা এটাতো পাবই যদি তেওঁ 40,000কৈও দৰমহা হয় তেতিয়াতো 1 লাখ 1.5 লাখ কিবা এটা পাব তো তেনেকুৱা এইটো নহয় যে আছাম জেটক চাকৰিৰ পৰা উলিয়াই দিলে বা কিবা কৰিলে তেনেকুৱা একো নহয় তো সেই তেনেকুৱা নিচিনা কথা সকলোৱে প্ৰমোশ্যন মাৰে এইটো লাগিলে ডিম্পু বৰুৱা হওক সময় গগৈ হওক হেৰি হওক বেটিং আমাৰ অসমত তেনেকুৱা ধৰণৰ নাই কিন্তু বাহিৰতো চবেই মাৰে ডাঙৰ ইউটিউবাৰবিলাক ধৰা মিঞ্জো কিবা কিবি বহুত মাৰে ভিডিঅ'ৰ মাজতে দেখাই পায় তেতিয়াহ'লে তাত কণ্ট্ৰভাৰ্চি কিয় নহয় মেইন কথা হৈছে সেইটোৱে কণ্টেণ্টৰ ওপৰত ধ্যান দিয়ক কি ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি কণ্টেণ্ট বনাই আছে সেইটোৰ ওপৰত ধ্যান দিয়ক দুটকামানৰ কাৰণে সেইটো মাৰিবই উপায় নাই কাৰণ পইচা সকলোকে লাগে পইচা ঘটিবলৈ যিহেতু আছে আজি তুমি ভিডিঅ' বনাই আছা কাইলৈ তোমাৰ এডৰ পৰা পইচা সোমাব মই ছাপ'জ ব্ৰেণ্ড আপোনালোক তোমাক মাতিলোঁ তুমিতো আহিবাই গতিকে নিজৰ পেটৰ কাৰণে সেইখন চিন্তা কৰিব কিছুমানে আজিৰ ডেটত ইউটিউবটোকে কৰি বা ফেচবুকটোক কৰি পেলাই ঘৰ চলাই আছে তেনেকুৱা এজনৰ উদাহৰণো আছে নামটো নকওঁ উদাহৰণো আছে আমাৰ মৰিগাঁৱৰে হয় ঠিক আছে তো সেই তেনেকুৱা নিচিনা কথা আৰু তো সেইটোত ইমান ধৰি থাকিবলৈ দৰকাৰ নাই গতিকে নিজৰ কণ্টেণ্টটোৰ ওপৰত ধৰি পেলাই আগুৱাই গ'লেই হ'ল যে ৰাইজে চাওক যে কণ্টেণ্টটো কেনেকুৱা এই প্ৰমোশ্যন মাৰিছে কিবা মাৰিছে এইটো মাৰিবই দিয়ক উপায় নাই এইটো আৰু ঠিক আছে আছাম জেটৰ যি কাহিনী আপোনাৰ লগত সদায় দেখা পোৱা যায় একেলগে আৰু বহুত কণ্ট্ৰভাৰ্চি হৈ থাকে আপোনাৰ লগত আছাম জেট বুলি ক'বলৈ গ'লে মোৰ নিজৰ মাৰ সন্তান নহয় ঠিক আছে কিন্তু কথাটো এনেকুৱা যে আমি দুইজন মানে কি তেওঁক মই ককাইক হিচাপে মানো আৰু মোক ভাই হিচাপে মানে তো যিমানটো মৰম চেনে আৰু তেওঁৰ বিপদতো বহুখিনি সহায় কৰিছোঁ মই আৰু মোকো মোৰ বিপদত বহুখিনি সহায় কৰিছে যদিও আমাৰ দুটাৰ মাজত কোনো তেনেকুৱা তেজৰ সম্পৰ্ক নাই কিন্তু মানে বণ্ডিংটো বহুত ষ্ট্ৰং হয়তো মোৰ নিজৰ ককাইদেউ মোৰ নিজৰ দাদা এজন আছে দাদাতকৈ চাগে ভাল তো সেই আৰু দিনটোত ধৰি লওক 2-3 বাৰ তেনেকুৱা খবৰ ওলায় বা মই হ'লেও লওঁ ক'ত আছা ল'ৰা এনেকৈ কৰি পেলাই তো সেই তেনেকুৱা নিচিনা কথা তো সম্পৰ্কটো তেনেকুৱাকৈ ভাল আৰু যে ককাই